हेलो बন্ধু-बान्धৱীসকল নমস্কাৰ জয় হিন্দ আজি অলপ বজাৰ কৰিব আহিছো বেগ লৈ আহিছো লগত সাইকেল মোৰ লগত আছে সঞ্জীৱ আমি দুটা গৈ একেলগে বজাৰ কেইটামান কৰি আহিম সো আপোনালোকে চাই থাকিব ভিডিঅ স্কিপ নকৰিব সাইকেল সাইড কৰি ৰাখি ল'ব লাগিব সো ফাইনালি আমি বজাৰ আহি পালো মুনাটো ললো সাইকেলটো এটা সাইডত ৰখাই লৈছো সো এতিয়া বজাৰ কৰিম কিছুমান বস্তু লৈ লম আজি সবজি নাই কাৰণে মই কেইটামান বস্তু বজাৰ কেইটামান লৈ লম সো চাই থাকিব বহুত ভাল লাগে সো বিলাহী আৰু এবোৰ যে কুমৰা আছে ৰঙালাও পটল সো আৰু আছে আপোনালোকক দেখাই লৈছো ইয়াতে গুটি লোকেল সবজি আৰু ডাংবুটি আছে পটল আছে আৰু শুকান মাছও পোৱা যায় আপোনালোকক গুটি শাক পাচলি বা বস্তুসমূহ কিহৰ কাৰণে দেখাইছো নিশ্চয় গম পাইছে এটা বুটবুৰিয়া বজাৰ হয় এটা আমাৰ বুটবুৰিয়া বজাৰ হয় মই এটা হুকিয়া পৰিবেশ এটা দেখা পোৱাৰ কাৰণে আপোনালোক ভিডিঅ'ৰ যোগেদি অলপ দেখাইছো ইয়াতে প্ৰায় সংখ্যক আমাৰ অসমীয়া জাতি জনগোষ্ঠী মিলি এখন বজাৰ বহে সো মই ভাবো এইবোৰ বজাৰৰ পৰা আমি বস্তুবোৰ ল'ব লাগে দুগুণ উৎসাহিত হ'ব যে আৰু বেছি খেতি কৰিব মন যাব আমি কি কৰো লেভেল মেইনটেইন কৰিবৰ কাৰণে প্ৰায় আমি দামী মানে ষ্টক কৰা ৰুমৰ পৰা ষ্টক কৰা দোকানৰ পৰা কিছুমান বস্তু কিনি আনো সো মই ভাবো এই সকল ব্যৱসায় বাণিজ্য সকলৰ পৰাই ব্যৱসায়ী সকলৰ পৰাহে বস্তুবোৰ নিব লাগে যি সকলে ডেইলি খেতি কৰি নিজে খেতি কৰি আনি নিজে বিক্ৰী কৰিবলৈ আহে সো আমাৰ এইদৰে যদি অসমীয়া জাতি জনগোষ্ঠীৰ যদি ব্যৱসায় বাণিজ্যৰ ওপৰত দবদবনি থাকে তেতিয়া কি হ'ব আমাৰ বহিৰাগত কোনোৱে সুবিধা ল'ব নোৱাৰিব ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আমাৰ সুবিধা ল'ব নোৱাৰিব তেতিয়া আমাৰ সমাজত ব্যৱসায় বাণিজ্যই হওক বা কৃষি ক্ষেত্ৰতে হওক বহুত আগবাঢ়ি যায় ব্যৱসায় বাণিজ্য কৃষি ক্ষেত্ৰ আৰু এইবোৰ বিষয়বস্তুৰ ওপৰত আমি যদি গুৰুত্ব প্ৰকাশ কৰিলে আমি যথেষ্ট আগবাঢ়িব পাৰিম আৰু নিজৰ ভৰিত নিজে থিয় হ'ব পাৰিম সো ফাইনালি মই ঘূৰি আহিলো বজাৰ কৰি মেলি ঘূৰি আহিলো সো খুবেই ভাল লাগিলে বজাৰৰ দৃশ্য দেখা পায় এই সকল ব্যক্তিক মই সেলুট জনাইছো যি সকল ব্যক্তিয়ে নিজৰ ঘৰত খেতি কৰি এইদৰে বজাৰত বহে বা বজাৰত বহিবৰ কাৰণে মানে বস্তুবোৰ লৈ আহে এই সকল ব্যক্তিক মই বহুত সেলুট জনাইছো সো ফাইনালি সোমাই গলো সো খুবেই ভাল লাগিলে যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ নেক্সট